বুলি এনে ক'লে আৰু সংগঠনটো বড়ো ভাষা দি কথাবিলাক কৈছে, বহুত নাৰ্ভাছ কৰি দিছে। মই চৰকাৰক এটাই অনুৰোধ জনাওঁ, আমাৰ ফেমিলিটোক কিবা নিৰাপত্তা দিব লাগিব। মোৰ আগত মোৰ ডাঙৰ দাদা এটা ঢুকাইছো, মোৰ ডাঙৰ দাদা ঢুকাইছো, তাৰপিছত মোক ল'ৰা কিডনেপ কৰি মাৰি পেলাব। মই এটা সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায় কৰি খাই আছো, দোকান গোসাইগাঁও চাব ডিভিজনৰ কাপোৰৰ দোকান কৰি খাই আছো। চবৰে লগে চিনাকি মিলা প্ৰীতিতে থাকি আছো, কায়ো বেয়া নাপায়। বড়ো মানুহ বিলাকো ইমান আপোন কৰি লয় আমালোকক, তথাপিও আমালোকক এনেকে ইমান ডাঙৰ ঘটনা ঘটাব আমালোকে ভাবাই নাছিলো। মোৰ ল'ৰা এতিয়া স্কুলত যাব নোৱাৰে, টিউচনত যাব নোৱাৰে, চব জানে। ই কৈ থাকে মোক 1 মাহৰ পৰা মোক এনেকা কৰি আছে, মোৰ খাওয়া দাওয়া সব বন্ধ হৈ গৈছে। স্যার আপোনালোকৰ গোসাইগাঁও সাব ডিভিশন থানাত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মোক SDO স্যারে বহুত হেল্প কৰিছে, মোক SDO স্যারে বহুত হেল্প কৰিছে, সেকেন্ড OCও বহুত হেল্প কৰিছে। এপ্ৰিলৰ 8 তাৰিখত ফোন কৰিছিল অচিনাকি নম্বৰৰ পৰা। ফোন কৰি মোৰ ভাইটি 3 নম্বৰ ভাইটিটো আফজল হুছেইন খান, ইয়াক ফোন কৰি ধন দাবী কৰিছে 15 লাখ টকা। যদি 15 লাখ টকা নিদিয়ে ইয়াৰ কি কয় ল'ৰাক কিডনেপ কৰিব, কিডনেপ কৰি মাৰি পেলাব। তাৰপিছত ল'ৰাটো এণ্টনিছ ইংলিছ মিডিয়ামত পঢ়ে, তাৰপিছত ক্লাছ 7ত। তাৰপিছত স্কুল যোৱা বন্ধ কৰি দিলো। তাৰপিছত 2-3 দিন মূৰে ফোন কৰে, আৰু যেতিয়াই ফোন কৰে তেতিয়া বেলেগ নাম্বাৰেৰে ফোন কৰে। তাৰপিছত এই 8 তাৰিখত ফোন কৰিছে, সেইদিনা ৰাতি 8 তাৰিখত মই SDO ছাৰ তাত আহিছিলো। আহি SDO ছাৰক মই কথাটো জনাইছো। SDO ছাৰ 2 দিন পিছত ছুটিত গৈছে। তাৰপিছত SDO ছাৰ আহিল, অহাৰ পিছত মানে পুৰা কি কৰি আছো সবেই। তাৰপিছত আৰু 2 দিন পিছত আৰু ফোন আহি আৰু টকা খুজে 15 লাখ টকা। তাৰপিছত মই 15 লাখ টকা নাই, 2 লাখ টকা আছে, যদি লাগে লৈ যাব পাৰা। কয় না 2 লাখ টকা নহ'ব, 15 লাখ টকাই লাগিব, নহ'লে কিন্তু তোমাৰ বাড়িৰ মানুহক মই মাৰি পেলাম আৰু ল'ৰাটো কিডনেপ কৰিম। তাৰপিছত এনেকে কৰি 2-3 দিন পিছে যেতিয়া ফোন কৰে তেতিয়া বেলেগ নম্বৰেৰে ফোন কৰে। তাৰপিছত কালি ফোন আহিছিল, কালি ফোন আহি কল যে আজি ফোন লাগিব, 6 তাৰিখ আজি টকা দিব লাগিব। আজি যদি টকা নিদিয়ে তেনেহ'লে কালি কিন্তু তোৰ এটা বিৰাট ডাঙৰ ঘটনা ঘটিব ঘৰত, নহ'লে কিন্তু দিবই লাগিব। তাৰপিছত SDO ছাৰ তাত আজিও আহিছিলো। SDO ছাৰ কল ঠিক আছে, তহঁতে এক কাম কৰা, তহঁতে কৈ দিয়া যে 10 লাখ টকা মোৰ ৰেডি হৈছে, ক'ত দিব লাগিব। তাৰপিছত ফোন আহিল। তাৰপিছত আৰু ফোন অহাৰ পিছত মই ক'লো ঠিক আছে, মোৰ 10 লাখ টকা ৰেডি হৈছে, ক'ত দিব লাগিব। তেহঁতে ক্ৰিমিনেলে কলো যে চাপত ব্ৰিজ আছে, চাপত ব্ৰিজটো পাৰ কৰি যাবা, পাৰ কৰি যাই বাওঁফালে এটা ধাবা আছে, ধাবাটো অলপ পাৰ হৈ যাবা, পাৰ হৈ যাই তাতে বাইকত টকা খিনি ৰাখিবা, ৰাখি অলপ চাইডত থাকিবা, আমাৰ মানুহ গৈ আছে, আমাৰ মানুহ যাই টকাটো লৈ আহিব। তাৰপিছত এনেকে কৰি মই গ'লো, যোৱাৰ পিছত তাতে টকাটো ৰাখিলো। ৰাখাৰ পিছত আমি চাইডত আহিলো, চাইডত অহাৰ পিছত 2টা ল'ৰা আহি টকা খিনি উঠাব গৈছে। উঠাব যোৱাৰ লগে SDO ছাৰ যাই তাতে ইহঁতক ধৰিছে। ছাৰ ধৰি তাৰপিছত ক্ৰিমিনেলক লৈ আহিছে। 2টা ল'ৰা স্পটত ধৰিছে, আৰু এটা ল'ৰা পিছত ধৰিছে। চিনাকি ল'ৰাবিলাক গোসাইগাঁৱৰে হয়, নাজানো নাম আছে সৌৰভ দাস, সৌৰভ ৰয় এটা আছে, আৰু 2টা ল'ৰাৰ নাম নাজানো মই। ইয়াৰ আগতো মোটামুটি 2021ত আমাৰ মোৰ জেঠাৰ ল'ৰা এটাক কিডনেপ কৰিছে, কিডনেপ কৰি লৈ গৈছে। এই এনেকে কেছ ধন দাবী কৰিছে 10 লাখ টকা। তাৰপিছত তো নাপালোয়ে, তাৰপিছত 5 লাখ টকা লৈ গৈছিলো। তাৰপিছত মোৰ ভাইটিটোক এৰি নিদিল, তাৰপিছত মাৰি পেলাই তাৰপিছত ডেড বডি পাইছো মোৰ ভাইটিৰ।